পদূলিমুখত অসমীয়াৰ চেনেহৰ ৰঙালী বিহু সমগ্ৰ ৰাজ্যতে চলিছে এতিয়া বিহু উদযাপনৰ প্ৰস্তুতি সমান্তৰালভাৱে পিছ পৰি ৰোৱা নাই নগাঁও জিলাৰ কামপুৰ সকলো এক প্ৰকাৰ ব্যস্ত হৈ পৰিছে বিহু আখৰাত চেনেহৰ বিহুটিক আদৰিবলৈ সমনীয়াৰ লগত ককাল ভাঙি এপাক নাচিবলৈ ওলাই আহিল যুৱক যুৱতীসকল ঢোল পেপাৰ মাতত মুখৰিত সমগ্ৰ কামপুৰ আঞ্চলিক যুৱক সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা 10 দিনীয়া বিহু কৰ্মশালাত অঞ্চলটোৰ বহু কিশোৰী যুৱক যুৱতীসকলক অংশগ্ৰহণ কৰা দেখা গৈছে মুঠতে এতিয়া চৌদিশে ৰঙালীক আদৰাৰ পাৰ ভঙা উচা কচুৱাৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট অল আছাম নিউজ 30 কামপুৰ আঞ্চলিক যুৱ সমাজৰ তৰফৰ পৰা আমি সমগ্ৰ অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আমাৰ কামপুৰ আঞ্চলিক যুৱ সমাজৰ দীৰ্ঘদিনীয়া এটা সপোন আছিল যে কামপুৰ অঞ্চলত যিখিনি উদীয়মান ল'ৰা ছোৱালী আছে তেখেতসকলক আমি বিহুৰ কৰ্মশালাৰ জৰিয়তে বিহু নৃত্য বিহু গীত আৰু ঢোল বাদনৰ প্ৰশিক্ষণেৰে প্ৰশিক্ষিত কৰি তেওঁলোকক যাতে আমি ভাৰত তথা বিশ্ব দৰবাৰত আমি তেওঁলোক প্ৰতিষ্ঠিত হিচাপে এজন ঢোল বাদন এজন বিহু নাচনী এগৰাকী বিহু শিল্পী আমি গঢ়িব পাৰোঁ তাৰ আশাৰে আমি এই 10 দিনীয়াকৈ যোৱা বছৰ আমি 7 দিনীয়া পাতিছোঁ এই বৰ্ষ আমি আজিৰ পৰা মানে আজি 23 মাৰ্চৰ পৰা 1 এপ্ৰিললৈকে আমি 10 দিনীয়াকৈ এই প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছোঁ আজি আমাৰ এই প্ৰশিক্ষণ শিবিৰত প্ৰায় 75 পৰা 80 গৰাকী প্ৰশিক্ষাৰ্থী আমাৰ ইতিমধ্যে আমাৰ নামভৰ্তি কৰিছে আমি আশা কৰিছোঁ অহা কালি আৰু পৰহিৰ ভিতৰত আমাৰ 100ৰ ওপৰত চাগৈ প্ৰশিক্ষাৰ্থী হ'ব আমি বৰ আশাবাদী যে কামপুৰ অঞ্চলৰ পৰা এই প্ৰশিক্ষণৰ জৰিয়তে যথেষ্ট সংখ্যক মানে উদ্যমী ভাল ঢোলবাদক বিহু নৃত্যশিল্পী আমাৰ ইয়াৰ পৰা ওলাব চৰকাৰেতো ভাল পদক্ষেপ লৈছে কিন্তু তাৰ আগতে যদি চৰকাৰে এনেকৈ বিশ্বদৰবাৰ প্ৰতিষ্ঠা কৰাৰ আগতে যদি গোটেই অসমতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰে আমি কামপুৰ অঞ্চলৰ যুৱ সমাজৰ তৰফৰ পৰা আহ্বান জনাইছোঁ তেওঁলোকে গোটেই অসমতে বিদ্যালয় হওক বা সকলো চৰকাৰী প্ৰতিষ্ঠানত বিহু নৃত্য বিহু গীত ঢোল বাদনৰ প্ৰশিক্ষণ শিবিৰহে আয়োজন কৰিব লাগে তাৰপিছতহে এনেকুৱা অনুষ্ঠান ৰাখিলে সকলো উপকৃত হ'ব বুলি আমি আশা কৰোঁ আমাৰ ইয়াত বিহু নৃত্য বিহু গীত আৰু ঢোল বাদনৰ প্ৰশিক্ষণ চলি আছে আমাৰ ইয়াত প্ৰশিক্ষক অসমৰ এজন স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষক বিক্ৰম বৰা ডাঙৰীয়াৰ আৰু তেওঁৰ দলৰ নেতৃত্বত আমাৰ প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছে আমাৰ কামপুৰ অঞ্চলৰ ৰাইজ আৰু আমাৰ কামপুৰ অঞ্চলৰ লগতে আমাৰ বাহিৰৰ আমাৰ মৰিগাঁও কলিয়াবৰৰ পৰা আহিও ইয়াত প্ৰশিক্ষণত আমাৰ অংশগ্ৰহণ কৰিছে আমি নথৈ আনন্দিত হৈছোঁ সকলো কামপুৰবাসী ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াইছে নমস্কাৰ মোৰ নাম বিক্ৰম বৰা মোৰ ঘৰ নগাঁও উৰিয়া গাঁৱত যোৱা বছৰো আমাৰ কামপুৰ আঞ্চলিক যুৱ সমাজৰ সমূহ সতীৰ্থবৃন্দই আমাক সবক ইয়ালৈ নিমন্ত্ৰণ কৰিছিলে মুখ্য প্ৰশিক্ষক হিচাপে আৰু লগতে মোৰ ঢুলীয়া প্ৰশিক্ষকসকল তথা আমাৰ সহযোগী বিহুৱতী প্ৰশিক্ষকসকলকো তেওঁলোকে নিমন্ত্ৰণ কৰিছিলে ঠিক তেনেকৈ এইবাৰো তেওঁলোকে আমাক ইয়াত নিমন্ত্ৰণ কৰিছে এটাই ভাল লাগিছে যে আমি যোৱা বছৰ যিখিনি প্ৰশিক্ষাৰ্থীক আমি ইয়াত প্ৰশিক্ষণ দি গৈছোঁ সেই সকলোখিনি আহি পেলাই আকৌ তেওঁলোকে অংশগ্ৰহণ কৰিছেহি আৰু আমি এটাই ভাল লাগিছে যে আমি যোৱাবাৰ তেওঁলোকক যিখিনি প্ৰশিক্ষণ দি গৈছোঁ তেওঁলোকে হয়তো ঘৰত তাক আকৌ প্ৰেক্টিছ কৰিছে কৰি প্ৰেক্টিছ যিমান এটা মানে কৰি আছে তেওঁলোকে খুব এটা উৎসাহিত হৈছে আৰু লগতে তেওঁলোকে শিকিব পাৰিছে যথেষ্টখিনি আৰু সেইখিনি বাবেই ধৰি লওক আমি বহুখিনি তেওঁলোকৰ ওচৰত উপকৃত আৰু খুব ভাল লাগিছে এতিয়াও আমি আজি প্ৰথম
দিনাই আমি কামপুৰৰ এই খেলপথাৰত আহি আমি সকলো ল'ৰা ছোৱালীকে আমি প্ৰশিক্ষণ দিছোঁ। আগৰ প্ৰশিক্ষাৰ্থী বুলিয়ে নহয়, নতুনকৈও বহু প্ৰশিক্ষাৰ্থী আহিছে আৰু আশা কৰোঁ যাতে তেওঁলোককো আমি শুদ্ধ ৰূপেৰে যাতে আমাৰ অসমীয়া সংস্কৃতি বিহু জগতখনলৈ আমি যাতে তেওঁলোকক শুদ্ধ ৰূপত বিহু নাচ উলিয়াই তথা ঢোলবাদনসকলক আমি ঢোলৰ বিদ্যা শিক্ষা দি পেলাই আমি তেওঁলোকক যাতে সম্পূৰ্ণকৈ যাতে আমাৰ অসমৰ গৌৰৱ কঢ়িয়াই আনিব পৰাকৈ যাতে আমি তেওঁলোকক আগুৱাই নিব পাৰোঁ, সেইখিনি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰচেষ্টা চলাইছে, সেইটোৰ ক্ষেত্ৰত আমি খুবেই সুখী। কাৰণ এটা কাৰণে সুখী যে অসম চৰকাৰখনে আমাৰ নৱপ্ৰজন্ম হওক বা আপোনাৰ ঢুলীয়া বিহুৱতী সকলোকে তেওঁলোকে একত্ৰিত কৰি গুৱাহাটী সৰুসজাইত যি অনুষ্ঠান পৰিৱেশন কৰিবলৈ আজি বিহুৱতীসকলক তেওঁলোকে আগুৱাই নিছে, তাৰ উপলক্ষে আমি অসম চৰকাৰৰ প্ৰতি আমাৰ কোনো ধৰণৰ আশ্বাস নাই। কাৰণ তেখেতসকলে বৰ সুন্দৰ অনুষ্ঠান কৰিছে আৰু সেইটোক লৈ পেলাই আমিও যাতে সেই অনুষ্ঠানটোলৈ গৈ আমিও যাতে বহুখিনি কৰ্ম কৰি বা তেওঁলোকে বিচৰাখিনি আমি যাতে তাত যাতে দি যাতে উপকৃত হ'ব পাৰোঁ, সেইখিনি আমি বিচাৰিছোঁ।